নমস্কাৰ, মই মাইনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই তেনেকৈ ভিডিঅ' ইমানকৈ নবনাওঁ। আজি বনাইছোঁ অকণমান স্পেচিয়েল দিন বুলি। মোৰ আজি 12 আগষ্ট মোৰ জন্মদিন। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মোৰ আহিবলগীয়া দিনকেইটা যাতে সুখৰ হওক বুলি নকওঁ, ভালে ভালে পাৰ কৰিব পাৰোঁ, আগুৱাই যাব পাৰোঁ, সেয়াই আশীৰ্বাদ কৰিব। গাড়ী এখন আহি আছে যাতে পাৰ হৈ যোৱা অতীতৰ নিচিনা দিন জীৱনলৈ কেতিয়াও নাহে, সেইখিনি আপুনি জানেই। সেইখিনিয়ে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই থাকিব আজি। সেই লগৰ দুজনী মানে আহিব আৰু ভিডিঅ'টো চাই থাকিব, তাকে আৰু ভিডিঅ' এনেকৈ কৰিবলৈ ইমানকৈ মন নাযায়, কিন্তু কিছুমান বস্তু স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ কৈছোঁ আৰু। চেচুল বুলি পাণ্ডে মোৰ বাৰ্থডে বুলি গম পাই কালি আহিলে, ওচৰতে ঘৰটো, কিন্তু কালিয়ে আহিলে তাই। এতিয়া ওলাই আহিছে অকণমান কিবাকিবি কিনিবলৈ, খুৰাহঁতৰ ওলাই আহিছে কৈ থাকোঁ। ওলাই কৰি ৰেডি কামত লাগি আছে বাইদেউ দুজনী। নমস্কাৰ, আজি মাইনা বাৰ্থডেলৈ আহিছোঁ আৰু তাইৰ ফোনটোতে মই অলপ সিহঁতৰ ঘৰৰ ভাল লগা মুহূৰ্ত সাঁচি ৰাখিম বুলি ভাবিলোঁ। তেওঁলোকৰ ভিতৰলৈ যাওঁ, কি হৈছে আপোনালোকক দেখাম। আৰু এজনী গুচি গ'ল লাজতে। হেপী বাৰ্থডে বোৱাৰী কপি এইজনী বাৰ্থডে গাৰ্ল অৱস্থা চাওক। তাই মানে বাৰ্থডে গাৰ্লজনী অৱস্থাটো চাওক। আপুনি মানে ঘৰৰ কাম কৰা ছোৱালীটো আপোনাক দেখাই দিছোঁ তাই কেনেকৈ আছে। এইজনী চাওক, মানে একদম বহুত লাষ্ট। তাই কাম কৰা ছোৱালী মানে ঘৰতে। আমি আৰু বাৰ্থডে খাবলৈ আহিছোঁ এতিয়া। চাই থাকক, দেখাই আছোঁ কি কি হয় কি কি নহয়। ফটো কৰা আপুনি কিবা কওক কপি। কাম বালি বাই লাজ লাগিছে দেই, ভিডিঅ' বনাওঁতে ওলাইছে বাৰ্থডে গাৰ্লৰ লগত দেখিছে, ৰেডি হৈ গ'ল তাই কেক কাটিবৰ কাৰণে। কিবা এটা কোৱা। কি ক'ম আৰু, চবেই তাইক আশীৰ্বাদ কৰিব আজিয়ে তাই বিশেষ দিনটোত। বাই বাই। মই আগফালে আছোঁ, সিহঁতি কাম কৰি আছোঁ, কাম বালি বাই। সিহঁতি থাকে আৰু মোৰ লগত গম পায়েই চবেই চাগে ফটো চটো দেখি। আৰু তাহাঁতৰ অবিহনে মই আভ্যন্তৰত সোনকালে আহিলে সোনকালে কৈ আছে বোলে দেৰিকৈ আহিম। যদিহে দেৰিকৈ আহিলে হ'লে ব্লগ কৰিলোঁ হ'লে সিহঁতৰ দুইজনীকে আজি সোনকালে আহিছে বাৰু, কামত লাগি আছে এতিয়া। মই আৰু ওলাই গৈ আগফালে আছোঁ। আজি ইমান কাম বন কৰা হ'লেও কৰিব অকণমান, ইমানৰ কাম কৰিব নোৱাৰিম, গোটেই ঘামজনী অৱস্থা নাইকিয়া হৈ গৈছে। আৰু ভাইটি দুটামান অহাই নাই, ৰৈ আছোঁ সেইকাৰণে। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. আমাৰ অৱস্থাটো চাচোন কেনেকুৱা হৈছোঁ, বুজিম নে? এইফালে ফটো চলি আছে, ৰশ্মিতা ৰশ্মিতাৰ ফটো প্ৰাণ যাব ওলাই দিয়া চলি আছে বাৰ্থডে কালত এইটো কাৰণে দিনে আছে চেলফি খাম আৰু কি ক'বা? কি দিছে বোলে? কোনে দিব? তুমি কোনে কি আনিলা? কি দিবা মোক? চাৰ্টে এতিয়া চব গৈ মেলি আজৰি নাই, ক'লে মোৰ বেষ্টি আছে, বেষ্টি বুলি ইমান ডাঙৰ ছোৱালী নহয় সৰু ল'ৰা ছোৱালী। হাই কৈ দিয়া কালি চিনি পাবা, ক'ব এইজনী চুল বুলি। বাকী সকলোকে ধন্যবাদ কালি অহাৰ কাৰণে, মোৰ লগৰকেইজনীক। এনেকুৱাতে এনেই
কালি কালি লাগিব কাৰণে দাদাক যদি বহুত বহুত ধন্যবাদ আহি পেলাই ৰ'বা না ইমান কষ্ট কৰিলে সোনকালে আহি ৰঙালাওটো কাটিছিলে আৰু মই কাটিছিলোঁ তাৰপিছত ৰশ্মিতাই ইমান কষ্ট কৰিছে কবে বিজু বা চবেই লালিহঁতি চবকে বহুত বহুত ধন্যবাদ দিছে ভিডিঅ'টোৰ জৰিয়তে বাকী সিহঁতি খালে অকল আৰু ৰশ্মিতাটো পৰি পৰি কৈছে আৰু টোপনি ধৰি গৈছেগৈ বেচেৰি কাৰেণ্ট নাই গৰমত আৰু ফটো সকলোকে বহুত বহুত ধন্যবাদ ইমান সময় দিয়াৰ কাৰণে আমাৰ মিক কৈ দিয়া মিক আৰু ভিডিঅ'টো সকলোৱে চাব আৰু মৰম দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কৈ দিয়া আমাৰ ইউটিউব চেনেলটো আপোনালোকে আশীৰ্বাদ কৰিব কৈ দিয়া বাই বাই ৰশ্মিতাই পপিয়ে মোক ধুনীয়া গিফ্ট এটা দিছে হয়নে এখন কি দিছে কৈ দিয়া তিনিজনী বহুত ধুনীয়া গিফ্ট এটা দিছে থেংক ইউ ছ' মাছ মই একো গম নাপাওঁ দেই ক'ত বনাইছে কি কৰিছে খালি পাইছোঁ আৰু মই খুলিবলৈ নাপালোঁ খালি নহ'লে ভিডিঅ' এটা কৰি থ'লে কোনোবাই ফালি চেলি খুলি মেলি চেচ তাইক যাওঁতে সিহঁতি কৈ থৈ গৈছে যে তই মোক খুলিবি মই নাই খুলিব তাই একদম খুলি মেলি চফা বনাই থৈ দিছে উলিয়াই কৰি প্ৰতিটো পাছতে লগত থাকে সেইটো কাৰণে ভাল লাগে যিয়ে হওক আৰু ভাল বেয়া সুখ মনতে থাকে সেইকাৰণে অকলটো ভালত থাকিলে লগৰ নহয় ন বেয়া খাতি লাগিব সেইকাৰণে চব খাতিলে মোৰ লগতে থাকে সেইকাৰণে বহুত ভাল পাওঁ তাহাঁতক গম পাই চবেই ইমান ভাল পাওঁ তাহাঁতি মোক বহুত ভাল পায় মই তাহাঁতক বহুত বেছি ভাল পাওঁ আৰু তেনেকৈ সদায় মোৰ লগতে থাকক পপি ৰশ্মিতা বিজু বাহাত চবেই মোৰ লগত থাকিবি সদায় লাভ ইউ ছ' মাছ বাই বাই